প্রবেশিলা বৈকুণ্ঠ ধাম বাবার মনপুত্র অংশের শ্রীহরি কীর্তন করি গুরু আমি এই বিষ্ণু কাণ্ড একে কাশি গদাধারী পূজন দ্বারক্ষী এই ভাবে জ্ঞান কোন আমি অনুমতি না পালে প্রভু নোয়া এরিব বস ইমান সহজ আর এনেহেন উলঙ্গ বেখেরে এনেহেন উলঙ্গ বেখেরে কতদিন যাব অনুমতি নাই করিত শ্রীহরি দামে হেন খে পথি যাও আমি প্রভুর হম নকরিবা বৈষ্ণব তপন বৈষ্ণব
কেবল ভক্তি কীর্তন তোমালোকক অপমান কৰি পাৰ্থত জয় আৰু বিজয়ে অপৰাধ লগতে বিশ্বাস দুয়ো ভিতৰ দুখৰ বাবে মই নিজেই আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা আহিছোঁ বিচাৰি শিক্ষকগণ বিহিলা উচিত দণ্ড অপৰাধী হৈ গ'লকে তাৰ বাবে মই নকৰোঁ আক্ষেপ হে শিক্ষকগণ ভগত দ্ৰোহী যদি হয় কোনোজন ভগত দ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমতাই জানিব ক্ৰোধনেৰে দগ্ধ হৈ হেৰুৱাই শিকায় তোমাৰ সেৱক দুয়ো জয় আৰু বিজয়া অভিশাপ বিলোপন তাৰ বাবে উত্তপ্ত বিচাৰিছ তোক আমি কৰিছোঁ স্বীকাৰ দণ্ড দিয়া জগন্নাথ দণ্ড দিয়া ক্ষীৰ পাতি দিয়ক আমি বিধাতাৰ আশীৰ্বাদ নকৰোঁ আক্ষেপ শিক্ষকগণ অভিমানী সেৱকৰ জল্প স্বৰূপ হেতু অভিশাপ দিয়ানো মই কৰ্মফল ভোগ কৰি নিজ কৰ্মফলে আহিবলৈও এই চিন্তা সেৱে যোৱা শিক্ষকগণ নকৰিবা অলপ সংশয় হে প্ৰভু, যত আছে দেৱ নিত্য, এই বিশ্বত সকলোৰে অধিকাৰী তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই দিয়া প্ৰভু এই আশীৰ্বাদ থাকক লোকতি যেন তোমাৰ চৰণ তলত প্ৰভু ইয়াৰে আশীৰ্বাদ আমি এতিয়া বিদায়হে মাগিম যোৱা শিক্ষকগণ নকৰিবা কলম সংশয় জন্মলধি শত্ৰু বংশ দল জন্মলধি শত্ৰু বংশ কৰিবা শাসন বৈৰীভাৱে চিন্তা কৰি বৈৰীভাৱে চিন্তা কৰি আমাক মুক্তি লাভ কৰিবা বৈৰীভাৱে চিন্তা কৰি ৰাধেৰ মনটোকে আমি কৰো কথাটো। বুজা নাই প্ৰভু মহিমত নাই কোৱা দয়া কৰি কি মনে তাৰি নামি দুষ্টৰ মায়াত ব্ৰহ্ম সাপ আৰু ব্ৰহ্ম বাক্য কদাপিতো আমি নকৰিব লাগিব শুনা পাৰে সত্যন এবাৰ কৰি জন্ম তিনিবাৰ ভগত যোগী কৃষ্ণ যোগী হৈ যেতিয়াই বৈষ্ণৱৰ যুগ আচৰিবা তেতিয়াই দেখা দিম প্ৰতিদ্বন্দ্বী যোৱা ব্যঞ্জন বৈকুণ্ঠ কাশ্যপৰ